जुनाई के लिए माल लेके आ रहे थे। जुनाई से 10 किलोमीटर पीछे गाड़ी मेरा एक्सीडेंट हो गया। ड्राइवर का वो छगली बचाने के चक्कर में ब्रेक मारा, गाड़ी छोड़ना चाहिए, गाड़ी पलटी हो गया। ड्राइवर 2 जन था, ड्राइवर एक हैंडीमैन। ड्राइवर का चोट लगा है, कपाल फट गया है। यूरिया लेके आ रहे थे जुनाई से, जुनाई का हो गया ना। ওই বীজ ভাণ্ডাৰ এইটো আমাৰ তিনিচুকীয়া ৰেক পইণ্টৰ পৰা জোনাইলৈ আহি আছিলে আৰু আহি থাকোঁতে ৰাতিপুৱা এইটো এনেকৈ ঘটনা হ'ল বুলি শুনিলোঁ। এতিয়া সম্পূৰ্ণ ক'ব পৰা নাই কেনেকৈ কি হ'ল, কিন্তু ড্ৰাইভাৰ কোৱা মতে গৰু আহিলে, গৰু বচাব যাওঁতেহে এনেকৈ ঘটনা হ'ল। তাৰপিছত এতিয়া আমাৰ বৰ্তমান আমাৰ দেখা মতে এতিয়া 50ৰ ওপৰত বেগমান ডেমেজ হৈ আছে। এতিয়া পানী পৰিছে, কিমান পানীত পৰিছে এতিয়া ক'ব পৰা নাই। লেবাৰ লাগি আছে, উঠোৱাৰ পিছতে আমি সম্পূৰ্ণ কথা গম পাম কিমান ডেমেজ হৈছে। বাকী ভালেই যে ড্ৰাইভাৰটো একো দুখ নহ'লগৈ, অলপ ইঞ্জুৰি এটা হৈছে। তিনিচুকীয়াৰ পৰা জনাইলৈকে তিনিচুকীয়াটো জনাই হয়, তিনিচুকীয়াটো জনাই কাৰ বীজ ভাণ্ডাৰলৈ গৈছে? এইটো আমাৰ এটা আছিলে নিউ বীজ ভাণ্ডাৰ আৰু ৰয় বীজ ভাণ্ডাৰ।